দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ হং ৰাতিৰ আন্ধাৰ গম গমীয়া চোৰ মাতালৰ হং। মাকন ঐ মাকন, ক'ত গলি? দৰজাখন খুলি দে। মই মদাহি থাকো হাঁহি নাই মোৰ হং। সদায় একেখিনিয়ে নাটক। মোৰ দেখি দেখি আমনি লাগিছে। মদ খাব আহিব, গান গাব, হাঁহিব, নাচিব, মোক গালি পাৰিব। দেখি দেখি আমনি লাগিছে মানে। কিন্তু ময়ো কম নহয় আজি ৰ বাপেকে বিহু দেখুৱাই আছো। ভিতৰলৈ সোমাই আহক, তাতে ৰলে যে আপোনাৰ ৰৈ আছিলো অথনিৰ পৰা। মোলে ৰৈ আছিলা? সেইটো পিছে কি হাতত? সেইটো পানী বটল নে কিহৰ বটল সেইটো? কিহৰ বটল বুলি সুধিছে চা আকৌ। আপোনাৰ নিচিনা মদৰ বটল আকৌ এইটো। কেতিয়াবাতে আনি থৈ দিছো বোলো মানুহজন আহক লগতে বহি খামকে। মাখন তোক কিহে পালে ঐ? তই কি মোৰ লগত এতিয়া বহি মদ খাবি? মানুহে কি বুলি কব তোক? মানুহে কি কব? মানুহে একো নকয়। আজিকালি মতা মেকি চব সমান, আপুনি কি নাজানে নি? আপুনি মদ খাই ইমান ধুনীয়া ধুনীয়া গান গায়, নাচে, মোক গালি পাৰে। আজিৰ পৰা মই চব সমানে সমানে কৰিম। তই মোৰ সমানে সমানে কৰিব নালাগে, মানুহে তোক পাগল বুলি কব। আজিৰ পৰা ময়ো মদ নাখাওঁ, তইও মদ খাব নোৱাৰ। তেতিয়াহ'লে ঠিক আছে, আপুনি যদি নাখায় ময়ো নাখাওঁ।